Hello everyone, আজি আমি গৈ আছো বৰভাগ বনভাগ নলবাৰী বিহুতলিলে বিকজ আমাৰ বাক আজি তাত এংকাৰিং কৰিব কাৰণে মাতিছে সো অলমোস্ট 2 আৱাৰ্ছৰ ভিতৰ হাজৰ ৰাস্তা দি ফুমাই আমি নলবাৰী বৰভাগ বনভাগ পালোহি এ আহি ইয়াতৰ ভাগ লাগিলে ইহাতি শুয়ে গল তাৰপিছত আমাক খোৱা কৰিলে আমাৰ মানে চিনাকি আলহী মানুহ আছে তাৰপিছত বা গৈ পেনে ডাইৰেক্ট আৰু নিজৰ কামত লাগি গৈছে এংকাৰিঙত লাগি গৈছে আৰু মিউজিক ইভেন্ট হৈ আছে বাকি সব চলি আছে বাৰু এতিয়া ইমান মানুহ অহা নাছিলে অলপ লাহে কৰি আহি আছিল বিকজ এতিয়া 8টা মানে বাজিছিলে পাছলে কিন্তু বহুত ভিৰভাৰ হৈ গল মানে আপুনি দোকান এখনলে সোমাবলেও জায়গা নাপায় পাছত লাষ্টত এই সিঙ্গাৰজন আহিলে সিঙ্গাৰ উঠিলে সিঙ্গাৰজন উঠি পিনে বহুত ধুনীয়া গান গালে আমাৰ ভালো লাগিলে আৰু এয়া ষ্টেজৰ পৰা মই অলপ ফটেজটো ললো তাৰপিছত আমাৰ এওৰাকটো আৰু টোপনিতে লালকাল টোপনিত মানে থাকিব পৰা নাই পাছত আমাৰ শোটো শেষ হ'ল আৰু আমি ঘৰলে উভতি আহিলো থ্যাংক ইউ